যতীন বৰাৰ ৰাঘৱ ফ্লপ মানুহ চিনেমাখন চাবৰ কাৰণে যোৱা নাই কিহৰ কাৰণে যি সময়ত চিনেমাখন ৰিলিজ হোৱাৰ পিছত আজিকালি সৰহ সংখ্যক ব্যক্তিয়ে অনলাইনতে টিকেট কাটে আপুনি যদি চিনেমা হল বিলাকৰ টিকেট চাব যায় অনলাইনত এতিয়াও টিকেট এভেইলেবল আজি হৈছে 28 তাৰিখ আজি সেকেন্ড ডে মই দুটা সিনেমা হলৰ কথা কম আমাৰ সচৰাচৰ আমি যেহেতু মঙ্গলদৈ মানুহ আমি মঙ্গলদৈতে সিনেমা চাওঁ আমি ৰঘুপতিও মঙ্গলদৈতে চাইছিলো ৰঘুপতি চাবৰ কাৰণে আমি অনলাইন টিকেট কাটিবৰ কাৰণে 3 দিন ৰব লগা হৈছিল শো আৰম্ভ হোৱাৰ 3 দিনৰ দিনাহে আমি টিকেট পাইছো অৰ্থাৎ শো যেতিয়া আৰম্ভ হৈছে সিনেমাখন যেতিয়া ৰিলিজ হৈছে 3 দিনৰ কাৰণে টিকেট সোল্ড আউট হৈছে এতিয়া কালি ফাৰ্স্ট শো ৰাঘৱৰ ফাৰ্স্ট শো ড্ৰিম থিয়েটাৰ চাবৰ কাৰণে যোৱা হৈছে যি সময়ত নেকি সিনেমা হলৰ সম্পূৰ্ণ ফুল হ'ব লাগিছিল কিন্তু মঙ্গলদৈ ড্ৰিম থিয়েটাৰত 150 টকীয়া টিকেট কাটি 250 টকীয়া চকীত বহি বিনামূলীয়াভাৱে সিনেমা চাই অহা হ'ল সিনেমা যেতিয়া শেষ হ'ল আধা চকী খালি সেকেন্ড শোটো যেতিয়া আৰম্ভ হ'ব নেক্সট শোটোৰ কাৰণে যেতিয়া আৰম্ভ হ'ব আমি ওয়েট কৰিলো মানুহ নাই সিনেমাখন ভাল হৈছে সিনেমাখন বেয়া হৈছে হেতু পিছৰ কথা এটি হল কবলৈ গলে সিনেমাখন বেয়া হোৱা নাই সিনেমাখন ভাল হৈছে কিন্তু মানুহে সিনেমাখন কিয় আকোৱালি লোৱা নাই মানুহে সিনেমাখন আকোৱালি নোলোৱাৰ কাৰণটো নিশ্চয় কিবা থাকিব লাগিব অৰ্থাৎ আমাৰ এখাৰ কথা আছে আজিৰ পৃথিৱীত ৰাইজেই ৰজা ৰাইজে ইচ্ছা কৰিলে কাৰোবাক বহু ওপৰলৈকে উঠাব পাৰে ৰাইজে ইচ্ছা কৰিলে কাৰোবাক বহুত তললৈকে নিব পাৰে এতিয়া মই আমাৰ মঙ্গলদৈ যিটো সিনেমা হল ড্ৰিম থিয়েটাৰ গোল্ড থিয়েটাৰ দুটা সিনেমা হলৰে বৰ্তমান সময়ত যিটো আমাৰ এই টিকেট কিমান খালি আছে হেতু আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এটুতে আপোনালোকে গম পাব ৰঘুপতিৰ সময়ত কিন্তু কি আহিছিল আমি 3 দিন পৰ্যন্ত 4 দিন পৰ্যন্ত টিকেট অলৰেডি শেষ হৈ গৈছিল কিন্তু আজি এতিয়াৰ সময়ত অৰ্থাৎ এতিয়া ভিডিওটো বনাই আছো মই ৰাতিপুৱা প্ৰায় 7 বজাত এতিয়া আমি যদি চেক কৰি চাও আমাৰ দুটা সিনেমা হল ড্ৰিম আৰু আমাৰ গোল্ড সিনেমা হলত কিমান টিকেট এতিয়াও খালি আছে বা বিক্ৰী নোহাকে আছে আপোনালোকে চাওক এয়া হৈছে ফান সিনেমা ড্ৰিম থিয়েটাৰ মঙ্গলদৈ 28 তাৰিখ যদি আপুনি 11 তাৰিখৰ 11 বজাৰ টিকেট চাবৰ কাৰণে চেষ্টা কৰে ইয়াতে চাওক কিমান টিকেট খালি আছে আপোনালোকে ইয়াতে গম পাব ইয়াতে চাওক সিনেমা হলৰ প্ৰায় 40% টিকেট 50% বুলিয়ে ক'ব পাৰি 50% টিকেট এতিয়াও ইয়াতে কি হৈ আছে খালি হৈ আছে এটো হৈছে 11 বজাৰ শো যদি আপুনি 1:20 মিনিটৰ শোটো চাবৰ কাৰণে যায় 5টা শো দিছে ইয়াতে আপোনালোকে চাওক ইয়াতেও আধা সংখ্যক চকী এতিয়াও খালি হৈ আছে আপোনালোকে নিজে চাব পাৰে নেটত তাৰ পিছত যদি আপোনালোকে চাই 3:40 যিটো শো 3:40 শোটো চাওক ইয়াতেও সৰহ সংখ্যক টিকেট খালি হৈ আছে অৰ্থাৎ এতিয়ালৈকে বিক্ৰী হোৱা নাই অৰ্থাৎ এতিয়াও যদি কোনোবা মানুহ বিচাৰে এই ইজিকে আপুনি টিকেট বুক কৰিব পাৰিব 6 বজাৰ শোটো চাওক 6 বজাৰ শোটো তেনেকুৱা ধৰণৰ কথা ইয়াতেও তলৰ টিকেট বিক্ৰী হোৱাই নাই অৰ্থাৎ এই যি আমাৰ 70 টকীয়া আৰু 100 টকীয়া টিকেট বিক্ৰী আমাৰ এতিয়ালৈকে হোৱাই নাই আৰু যদি 8 বজাৰ শোটো চাবৰ কাৰণে যায় 8 বজাৰ শোটো বেছিকে খালি হৈ আছে অৰ্থাৎ তেওঁলোকে এটো এতিয়াও গ্ৰীনে দেখুৱাই থৈছে এটা আপোনালোকে চাওক কিমান চকী খালি হৈ আছে অৰ্থাৎ ইয়ে কি প্ৰমাণিত কৰে ইয়ে এটোৱে প্ৰমাণিত কৰে জনসাধাৰণে সিনেমাখন আকোৱালি লোৱা নাই আমাৰ মঙ্গলদৈ যি দুটা সিনেমা হল ইয়াৰ আগৰ যি ৰঘুপতি আছিল মই আৰু আপোনালোকক গোল্ড সিনেমাটো নেদেখুৱাও গোল্ড সিনেমাটো তেনেকুৱা ধৰণে হৈ আছে যি দুটা সিনেমা হল আছিল 3 দিন 4 দিন পৰ্যন্ত টিকটৰ আগতীয়াকৈ বিক্ৰী হৈছিল গতিকে জনসাধাৰণে কৰিব নোৱাৰা কাম একো নাই জনসাধাৰণে কোনোবা এজন ব্যক্তিক উঠাব পাৰে কোনোবা এজন ব্যক্তিক নুমাব পাৰে এতিয়া কিয় আকোৱালি নললে তেখেতৰ সিনেমাখন এতিয়া মানুহে জিনকুৱা ধৰণে আকোৱালি ল'ব লাগিছিল কিয় নললে এই কথাখিনি তেখেতে নিজে এবাৰ ভাবি চাওক আৰু এই
বাকি কথাখিনি তেওঁ নিজে কৰিব আৰু বাকি কথা কিন্তু এজে হল এটা আমি বিচাৰো যে কি যেহেতু আমাৰ চিনেমাৰ যেটো ইণ্ডাষ্ট্ৰিটো কেতিয়াও মৰি যাব নালাগে চিনেমাৰ ভাল দিন আহিছে নতুন নতুন চিনেমা আহিছে জনসাধাৰণে আকোৱালি লওক কাৰোবাৰ কিবা ভুল থাকিব পাৰে ভুলবিলাক আপোনালোকে দেখুৱাই দিয়ক আৰু যোনে ভুল কৰিছে সেই ভুল কৰা মানুহজনেও অকমান নামি আহক আৰু চিনেমাৰ যেটো ইণ্ডাষ্ট্ৰিটো যাতে আগৰ দৰে ভালদৰে চলি যায়